আজি আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। ধুনীয়াকৈ সাজি কাচি ওলাই ল'লোঁ নামঘৰলৈ বুলি। ৰাস্তাত গৈ থাকোঁতে গজৰাজকো লগ পালোঁ। আমি আহি ঢেকীয়াখোৱা নামঘৰ পালোঁহি। মাহঁতে গাড়ীৰ পৰা বস্তুবোৰ নমাই আছে। আমি যিহেতু শৰাই লৈ আহিছোঁ, শৰাই দিবলৈ কাৰণে বস্তুবোৰ বাহিৰতে ধুনীয়াকৈ সজাই মেলি লৈ আহিছোঁ। চাকি তাকি জ্বলাই লৈছোঁ। আজি মানুহৰ সমাগম ইমান নাই। ভাদ মাহত যিমানটো ভিৰ হয় সিমান নাই তাত আজি। এইফালে পিছৰ ফালে এখন পাৰ্ক বনালে নতুনকৈ, সৰু ল'ৰা ছোৱালীক খেলিবলৈ কাৰণে আৰু মানুহবোৰৰ এনেই বহি অকণমান জিৰণি লৈ কথা পাতিবলৈ কাৰণে ধুনীয়াকৈ বনাই থৈছে। মই আজি 4-5 বছৰ পিছতহে আহিছোঁ। আগতে কি হয়, প্ৰত্যেকটো ভাদ মাহতে অহা হয়, কিন্তু আজি কেইবছৰমানৰ পৰা তেনেকৈ মিলাও নাই আহিবলৈ। এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ ভৰি ধোৱা মহাভাগ। হয়তো ঢেকীয়াখোৱা নামঘৰ আহোঁতে সকলোৱে দেখিছেই চাগে, আৰু সকলোৱে মনো কৰিছে, ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা হৈছে। আমাৰ এই গুৰু দুজনাৰ সৃষ্টিৰাজিবোৰ ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱাটো আমাৰ দায়িত্ব, আৰু বহুত ভাল লাগিছে। এইবোৰ বস্তু তেনেকৈ আৰু সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে। এয়া আকৌ আমি আহি গজৰাজক লগ পালোঁ। আজি আমাক গণপতি বাপাও লগ এৰা নাই দেই। নামঘৰলৈ বুলি আহিছোঁ গুৰুজনাৰ ওচৰলৈ, লগতে গণপতি বাপাক ৰাস্তাত লগো পাইছোঁ, নামঘৰত আহিও লগ পাইছোঁ। খুব ভাল লাগিছে। আমি মইনাপুৰীয়া নামঘৰলৈও আহিছিলোঁ। মইনাপুৰীয়া নামঘৰতো চাকি বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ। আমি ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপুৰীয়া নামঘৰ দুয়োটা নামঘৰলৈ শৰাই আগবঢ়াই থোৱা হৈছিলে। সেইকাৰণে একেবাৰতে দুইফালে সোমাই যাওঁ বুলি একেলগে আহিব পৰাকৈ আহিলোঁ। ইয়াত আকৌ আহি মেলি এতিয়া গাখীৰ চাহ একাপ খাবলৈ পাইছোঁ দেই। মোৰ প্ৰিয় চাহকাপ ৰাতিপুৱাৰ পৰা আজি খাবলৈ পোৱাই নাছিলোঁ। চাহকাপ খাবলৈ ইমান ভাল লাগিছে নহয়। নামঘৰত যিকোনো বস্তু সঁচাকৈ খাবলৈ বৰ সোৱাদ লগা হয়। তাৰপৰা আকৌ ৰাস্তাত উভতি আহি আকৌ গজৰাজক লগ পালোঁ। এইবাৰ আমাক গণপতি বাপাই লগ এৰা নাই। ভগৱানে কওক মনৰ কামনাবোৰ পূৰণ হওক, যিটো ভাবি আহিছোঁ। তাৰপিছত আহি আমি মাৰ মামাকৰ ঘৰত সোমালোঁ, মোৰ মামা ককাৰ ঘৰত। এয়া হৈছে আইতাৰ ঘৰ, মাৰ মাকৰ ঘৰ। তাৰপিছত তেওঁলোকে ভাত বনাই থৈছিলে, আমি উভতি আহি ইয়াত সোমাই খাই যাম বুলি। এইটো আমাৰ পোৱালিটো, ই মোবাইল চাই আছে। মই তাক এনেই অকণমান জোকাই আছোঁ। ই লগ লোৱা নাই, কাৰণ এদিন দুদিন পায়, কেতিয়াবা লগ পায়, তেনেকুৱা 1-2 ঘণ্টাৰ কাৰণে। ইমান লগ নলয় মামা ককা আৰু এই দাদাজনে বহি কথা পাতি আছে। ইয়ালৈ আহিলে খুব ভাল লাগে। তেওঁলোকেও গাঁৱৰ পৰিৱেশ, খেতি বাতি একদম চব ফালে ভৰি আছে। এয়া ভাইটিয়ে আমাৰ কাৰণে ঘৰলৈ দি পঠিয়াবলৈ কাৰণে কিবা কিবি বাৰীৰ পৰা তুলি আছে। সঁচাকৈ গাঁৱৰ পৰিৱেশবোৰ দেখিবলৈ বৰ ভাল লাগে, আৰু চব ভালেই, চব বস্তুৱে ঘৰতে পোৱা যায়। আমাৰ সেই সুবিধাবোৰ নাই বাৰু টাউনৰ ঘৰবোৰত। আগতে আইতাই ইয়াত এই যেতিয়া ধান কাটিবলৈ হয় আৰু ধান ৰুবলৈ হয়, ৰোৱা আৰু তোলা টাইমত সদায় মোক লৈ আহে। কেৱল মানুহৰ ব্যস্ততাৰ কাৰণে সেইবোৰ সময়ো নিমিলে। এইটো হৈছে মামা ককাৰ ল'ৰা। ইয়াক আমি চবেই কথা পাতি আছোঁ। ইয়াক সুধি আছোঁ, তই নাজিৰালৈ কেতিয়া যাবি? ই নিজেও নাহে আৰু কাকো লৈও নাহে। আমি কৈছোঁ আৰু এইবাৰ যদি তই নাহ, আমিও নাহোঁ। এনেদৰে সৰু সৰু স্মৃতিবোৰ সাঁচি ৰাখিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।